আজি বহু দিনৰ মূৰত আপোনালোকলৈ এটা সাধু লৈ আহিছোঁ। সাধুটো লোৱা হৈছে নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ কিতাপ গছ-গছনিৰ পৰা। আজিৰ এই সাধুটো ইণ্ডোনেছিয়াৰ সাধু আৰু সাধুৰ নাম ভেড়াৰখীয়া ল'ৰা আৰু আহঁতজোপা। আশা কৰোঁ আপোনালোকে সাধুটো শুনি ভাল পাব। বহু দিনৰ আগেয়ে যেতিয়া জন্তু, গছ-গছনি আৰু মানুহে পৰস্পৰে কথা পাতিব পাৰিছিল, তেতিয়া এখন সৰু গাঁৱৰ ওচৰৰ বহল সেউজীয়া পথাৰত এজোপা আহঁত আছিল। এই ডাঙৰ শক্তিশালী গছজোপাৰ পাতবোৰ ইমানেই ঘন আছিল যে সূৰ্যৰ এচেৰেঙা পোহৰো পাতৰ মাজেৰে পাৰ হ'ব নোৱাৰিছিল। গৰম দিনত বাটৰুৱাই প্ৰায়েই আহঁতজোপাৰ শীতল ছাঁত বহি কিছু সময় গছজোপাৰ সৈতে কথা বতৰা পাতিছিল। আটাইয়ে জানিছিল যে আহঁতজোপা জ্ঞানী, বুঢ়া গছ। বয়স আৰু অভিজ্ঞতাই গছজোপাক এনে ক্ষমতা দিছিল। এদিন এটা ভেড়াৰখীয়া ল'ৰাই জিৰণি লওঁ বুলি গছজোপাৰ তলতে বহিল। দিনটো ৰ'দত ঘূৰি ঘূৰি ল'ৰাটোৰ খুব গৰম লাগিছিল, ভাগৰো লাগিছিল। মলয়া বতাহে ল'ৰাটোৰ ভাগৰুৱা দেহা হাত পেলালে আৰু ভাগৰ এটাৰ চকু টানি আনিলে। সি এঘুমতি মাৰো বুলি ভাবোতেই গছজোপাৰ ডালবোৰলৈ চকু গ'ল। ল'ৰাটো পিছে বৰ অহংকাৰী আছিল। ভেড়াৰখীয়া হিচাপে থকা তাৰ পাৰ্গতালিৰ বাবে কম সময়ৰ ভিতৰতে ভেড়াজাকৰ সংখ্যা বৃদ্ধি হোৱাৰ কথালৈ সি প্ৰায়েই গৰ্ব কৰিছিল। ল'ৰাটোৱে আহঁতজোপাৰ অকণি অকণি গুটিবোৰ দেখি আচৰিত হ'ল। ইমান ডাঙৰ গছজোপাৰ ইমান অকণি অকণি গুটি নে? সি ইটিকিং কৰিলে। আটাইয়ে গছজোপা জ্ঞানী বুলি কয়, পিছে ইমান সৰু সৰু গুটি হোৱা গছজোপানো কেনেকৈ জ্ঞানী অ'? আহঁতজোপাই ল'ৰাটোৰ প্ৰতিটো কথা শুনিও মনে মনে থাকিল। বৰং পাতবোৰ লৰাই চৰাই বতাহ দি থাকিল যেন ই এটা নিচুকনি গীতহে। ল'ৰাটোৱেও টোপনিত নাক বজাবলৈ ধৰিলে। তেনেতে টপকৈ অকণমানি ফল এটা ল'ৰাটোৰ কপালৰ সোঁ মাজতে পৰিল। সি চক খাই সাৰ পালে। ঠিক মোৰ টোপনি আহিছিলহে। ফলটো বুটলি ল'ৰাটোৱে ভোৰ ভোৰালে। হঠাতে সি কোনোবাই হহা যেন শুনি পালে। দুখ পালা নেকি? গছজোপাই সুধিলে। নাই, কিন্তু মই সাৰ পাই গ'লোঁ, ল'ৰাটোৱে ক'লে। বৰ অহংকাৰ থকা ল'ৰাটোৰ বাবে ই এক শিক্ষা হওক। মোৰ ফলবোৰ সৰু বুলি তুমি মোক ঠাট্টা কৰিছিলা। ল'ৰাটোৱে ক'লে, কৰিছিলোঁতো। মানুহে কেনেকৈ তোমাক জ্ঞানী বুলি কয় হে? কলা ঘুমটিৰ পৰা সাৰ পুৱাই দিয়াটোনো জ্ঞানীৰ কাম নে? গছজোপাই পুনৰ হাঁহিলে। মোৰ বন্ধু, ফিতাহী মৰাটো জ্ঞানীৰ চিন নহয়। মোৰ পাতৰ ছাঁত তুমি জিৰালা। মোৰ ফলবোৰ বাৰু সৰু, কিন্তু তুমি অনুমান কৰিব পাৰিছানে প্ৰকৃতিয়ে কেনে নিখুঁতভাৱে কাম কৰে? মোৰ ফল নাৰিকল এটাৰ সমান হোৱা হ'লে আৰু সেইটো তোমাৰ মূৰত পৰা হ'লে কি হ'লহেঁতেন এবাৰ ভাবি চোৱাচোন। ভেড়াৰখীয়া ল'ৰাটো মনে মনে ৰ'ল। সি কথাটো ভবাই নাছিল। গছজোপাই লাহে লাহে পুনৰ ক'লে, নম্ৰ মানুহে নিজৰ চাৰিওকাষৰ বস্তু নিৰীক্ষণ কৰি বহু কথা শিকিব পাৰে। ল'ৰাটোৱে সুধিলে, ঠিক আছে আহঁত ডাঙৰীয়া, কোৱা। গছজোপাই আৰম্ভ কৰিলে, প্ৰত্যেকৰ লগত বন্ধুত্ব গঢ়িবলৈ আৰম্ভ কৰা। আমি সকলোৱে ইজন সিজনৰ কামত আহোঁ। মৌ মাখিবোৰলৈকে চোৱাচোন, সিহঁতে মোৰ ফুলবোৰ ফল হ'বলৈ সহায় কৰে। চৰাইবোৰলৈকে নোচোৱা কিয়, সিহঁতৰ বাহবোৰ মোৰ পাতৰ মাজত। সিহঁতে পোৱালীকেইটাক খুৱাবৰ বাবে পলু বিচাৰি দিনটো অশেষ পৰিশ্ৰম কৰে। মোৰ বাবে ইয়াৰ মূল্য কিমান তুমি অনুমান কৰিব পাৰানে? পলুবোৰে মোৰ পাতবোৰ খায়, সেয়ে চৰাইবোৰ মোৰ মিত্ৰ। সিহঁতে তোমাকো সহায় কৰে। তোমাৰ ভেড়াবোৰে যথেষ্ট ঘাঁহ পাত বন খাবলৈ পায়, কিয়নো চৰাইয়ে কীট পতংগবোৰ খাই ঘাঁহ পাতবোৰ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে।
মাথো এই নহয়, তোমাৰ ভৰিৰ কেউপাখে চোৱা, সেই পাতবোৰ জুহি খহি গৈছে। কেঁচুবোৰে সেইবোৰ খায়। সিহঁতে মাটি খান্দে বাবেই তললৈ বতাহ সোমাব নোৱাৰে। ই মোৰ শিপাবোৰো মজবুত হোৱাত সহায় কৰে। মজবুত শিপাৰে মই অধিক শক্তিশালী হওঁ, বুজিছানে? ল'ৰাটোৱে ক'লে, হয় বুজিছোঁ, আৰু তোমাক হাঁহিছিলোঁ বাবে মই দুখিত। গছজোপাই উত্তৰ দিলে, ঠিক আছে, এতিয়া যোৱা আৰু তোমাৰ ভেড়াবোৰো ঘৰলৈ লৈ যোৱা। এই সাধুটোৰ পৰা আমি এয়াই শিকিব পাৰোঁ যে এই পৃথিৱীত আমি কোনোৱেই অকলে জীয়াই থাকিব নোৱাৰোঁ। আমি পৰস্পৰে পৰস্পৰক সহায় কৰিবই লাগিব, আৰু তেনেকৈ আমি এই সমাজ আৰু এই প্ৰকৃতিত একেলগে জীয়াই থাকিব লাগিব। আশা কৰোঁ আপোনালোকে সাধুটো শুনি ভাল পালে। আমাক কমেণ্টত ইয়াৰ বিষয়ে ক'বলৈ নাপাহৰিব দেই।